আচ্ছা প্ৰব্লেমটো কি মোক সেইটো কওক কি নহয় মোৰ চোলাটো পানীত পেলাই দিব ধৰিছে হা তোৰ ব্ৰেইনটো গণ্ডগোল হৈছে নেকি নিজৰ বুলি মোৰ ব্ৰেইন বেয়া হৈছে নে এইজনৰ ব্ৰেইন বেয়া হৈছে সবিশেষ কবি মানুহটোৱে মানে লেতেৰা বস্তু পানীত পেলাই দিছে ঠিক আছে যদি পানী লেতেৰা বস্তু পেলাব পাৰিছে নিজৰ চাৰ্টটো কিয় পেলাব নোৱাৰিছে মই চাৰ্টটো আকৌ পানীত কিয় পেলাই দিম তেতিয়াহ'লে লেতেৰা বস্তু কিয় পেলাইছে লেতেৰা বস্তু পেলাইছে তোৰ তাত প্ৰব্লেমটো ক'ত প্ৰব্লেম মোৰ নহৈছেও চবৰে হৈছে চবৰে কি প্ৰব্লেম হ'ব আপুনি লেতেৰা বস্তু ইয়াত পেলাইছে বাৰিষা এসোপা জাম লাগিলে কি বানপানী হৈছে আপুনিতো বস্তু পেলাই গুচি গৈছে ইয়াত থকা মানুহখিনি পানীত ফচি থাকা কেতুমণি ক'লা ল'ৰা ঐ তোৰ সাংঘাতিক কথা কৈ দিলে নিজৰ বুলি বাৰিষা যেতিয়া 20 টকা ৰিক্সা ভাই 120 টকা লৈছে আমাৰহে গাত লাগিছে পানী খোজোতে ফণি মাৰি যেতিয়া তেজ ওলাই গৈছে আমিহে পস্তাইছো কেতমন তইতো কি কথা কৈ দিলি বুজিছা এওঁ খুব ভাল কথাই কৈছে কথাখিনি আচলতে মই বুজাতে ভুল হৈছিল তুমি বেয়া নাপাবা দেই আজিৰে পৰা এইটো ভুল আৰু মই জীৱনত নকৰোঁ ইচকে আহিছো দিয়া ইমান ভাল চিন্তা ইচকেটো কি আকৌ অ' ইটছ অ'কে এই কেতমন এতিয়া মাফ কৰি দিছেনে দাদাবৌ দাদাবৌ তই কথা বঢ়াই আছ কিয় হয় মোৰ নিজৰ দাদাবৌ নাই আজিৰ পৰা আপোনালোকেই মোৰ দাদাবৌ এতিয়া দাদাবৌ বাদ দে কিন্তু নেক্সট টাইম এনেকুৱা অসভ্যালি নকৰিবি কাণত ধৰিছো বৌ আগলৈ আৰু এনেকুৱা ভুল কেতিয়াও নহয় বাৰু সেইটো হ'ব তই কিয় আহিছিলি মোক লগ কৰিবলৈ সেইটো ক আপোনাক লগ কৰিবলৈ অহা নাই আকৌ বোলে কিবা কথা আছে একো কথা নাই জাষ্ট ভালনে বুলি সুধিবলৈ ৰৈ আছিল তই মোক চিনি পাৱ নাপাওঁ তেতিয়াহ'লে খবৰ কি কাৰণে লাগে তোক এনেই আৰু এনেই আৰু মানে পুলিচৰ মানুহক হাতৰ মুঠিত ৰাখিব লাগে কি হ'ল তই মোক হাতৰ মুঠিত ৰাখিবি ওলা বৌ আই ওলা বৌৰক মাতিব নালাগে কি যে পাগল কিছুমান আহে নহয় আজি মোক মানিছে নে কি মানাৰ কথা কলি অ' বানপানীৰ ওপৰত মই যিটো লেকচাৰ দি আহিছো তাৰ পিছত আপুনি মোক নামানিছে কেতুমণি ক'লা ল'ৰাও সঁচাই মানি গ'লো দেই বেলেগ দিছ কিন্তু মাজে মাজে মোৰ ব্ৰেইনডাল কিয় ভেদেলপ হৈ যায় কিয় বাঢ়ি যায় কেজা এই দুদিন তই কি খাইছিল কেতমন এই দুদিন অমিতা বাকলি গুচাবলৈ এলাহ লাগে যে ঠাইটোৱে সিজাই খাই আছো সাৰ দিয়া অমিতা বাকলি আছিল নেকি জানো মোৰ মতে অমিতা গছজোপা কোনোবা গোবৰ ভয়ৰ কাষতহে আছিল বুজিছ অমিতা ঠাইটো পেটলৈ গুচি গ'ল গোবৰখিনি গৈ ডাইৰেক্ট মূৰত ঠাচিকাই সোমাই গ'ল চিচ বুলি ক'লি যে গো মাতা হ'ল ভগৱান আমি পূজা কৰোঁ আৰু যাৰ মূৰত গোবৰ থাকে সি আকৌ ভাগ্যৱান সঁচা নেকি বাৰু কি সঁচা নেকি বাৰু মণিপুৰৰ মাজে মাজে তোৰ মূৰত গোবৰ আছে গালি দুটামান পাৰিছে সেয়া মণিপুৰ আগতীয়াকৈ তোৰ মূৰত গোবৰ আছে বুলি গম পালেই সঁচাকে আছে জানো বিশ্বাস হোৱা নাই ন তই লাও গুটি এটা মূৰত দি পেলাই ৰাতিটো শুই দে এতিয়া কি হৈছে ৰাতিপুৱা দেখিবি গোটেই গাত লাওৱে লাও আৰু ইমান গজিবনে ডাইৰেক্ট গোবৰ সাৰটো মূৰৰ পৰা পাই থাকিব না আচ্ছা কি আচ্ছা তই থানাৰ মানুহক গৈ সুধিছা প্ৰয়োজন হ'লে মূৰটো গোন্ধিছা এই গোবৰ মূৰত থকাজন ভাগ্যৱানৰ কথা ঘিউ গুনাইছে সেয়া তোৰ নিচিনা কপাল এখন এইজনে লৈ নাহিলে তোৰ নিচিনা গোবৰ কেইটা মূৰত থাকে কেনেকেনো ঘিউ সোপা লৈ জীয়াই আছে এইডাল মূৰত যেন গোবৰহে আছে গোবৰ হেৰা এই চাহ একাপ দিয়াহে আহি গ'লে দোকানৰ সন্মুখত দিনটো বহিবা কৰাবলৈ দেই তুমি বেছি কথা কোৱাহে চাহ একাপ দিয়া বিয়াখনকে মাতি লওক ঘৰতে সোমাই থাকিব পাৰিব ছাৰ ঠিকেই পাইছেনে ছাৰ ছাৰ নেম লিষ্টখন কিয় বনাইছেনো ষ্টাফৰ কাম আছে ৰচোন বিউটিৰ নামটো কিয় নাই অ' তাইক মই ইচ্ছা কৰিহে দিয়া নাই মানে এজনী থানাত কাম নাই উলিয়াই দিব লাগে থানাত কোন থাকে নাথাকে সেইটো ডিচিশ্যন ল'বলৈ তই কোন মই ছাৰ কম্পিউটাৰ অপাৰেটৰ গুচাই তেজ হলকে বমি কৰিবি বিউটিৰ নামটো এক্সট্ৰা কৰ কৰি প্ৰিণ্ট আউট এটা উলিয়াই আপোনাৰ ওচৰত মই এতিয়া দি আছোঁ নিজক কি গোন্ধ লৈ আছ ঘিউ গুনাইছে
গোন্ধ লৈ আছ গোবৰ কিহৰ গোবৰ গৰু যে ওলাই পিছফাল দি গৰু গোবৰ সেইটো বুজি পাইছো বাৰু কিন্তু মোৰ মূৰত গুন্ধি আছ কিয় আপোনাৰ মূৰত বা গোবৰ আছে নে ঘিউ আছে কি কলি মোৰ মূৰত গোবৰ আছে কি কলি ঐ চাল্লা কথা কবলৈ আহিছে মোৰ মূৰত গোবৰ আছে বিয়া পতাৰ আইডিয়াটো কিন্তু ই বেয়া দিয়া নাই কিন্তু ছোৱালী ক'ত পাম এইজনীকে বিয়া পাতি থওঁ নেকি চাকৰি কৰা ছোৱালী কেতিয়া ঘূৰাই দিব সন্ধিয়া কোন তাৰিখৰ সন্ধিয়াত আজি সন্ধিয়া 20 টকা বেছিকে দিব লাগিব ইণ্টাৰেষ্ট কাবুলি পাইছে মোক তেনেহ'লে 20 টকাটো বেছিকে যে এই যে হেল্প কৰি 20 টকা ফিজ বা মানি বেগটো বেছ ধুনীয়া দেই একদম গৰু চালৰ যেন পাইছো গৰু বিহুৰ দিনা এইটোকে মাহ হালধি দি নোৱাই ধুৱাই পকেটত ভৰাই থৈ দিওঁ কিয় পিয়ৰ যে গৰু চামৰাৰ কেতিয়াবাতো মাতো দি দিয়ে কি বুলি সন্ধ্যা 200 টকাটো ঘূৰাই দিব বুলি বৰ ধেমালি কৰে তথাপি দিছে যে আকৌ কি আমাক বিয়াৰ প্ৰস্তাৱ দিছে সেইটো মই ভুল কৰিছো নেকি দাদা ছাৰ বুলি ক দাদা বাইটি গুলি মাৰক আমাৰ কেছটা ফাইসলা কৰি দিয়ক ফাইসলা কৰিবলৈ কি আছে এক্সকিউজ মি আপনি আমার পিছা কৰি আছে যে নাইতো কি আপনি আমার পিছে পিছে আহি থাকা নাই নাই আপুনি মোৰ আগে আগে গৈ আছে What? ধেমালি কৰিছিলো একচুৱেলি আপুনি ইমান ধুনীয়া আপোনাক চাই চাই কেনেকে এইখিনি পালোহি গমেই নাপালো Really? য়েছ গড প্ৰমিছ Thank you. আপোনাৰ বিয়া হোৱা নাই নাই হোৱা বয়ফ্ৰেণ্ড আছে নাই কাৰোবাৰ লগত বিয়া ঠিক হৈ আছে নাই কিন্তু কিয় তেনেহ'লে ব'লক মোৰ লগতে বিয়া হ'ব হলৰ হলত চাহ কিবা কবা জীয়াই আছে কি নহয় ভালে আছে অ বস্তু এটা চেক কৰিবলৈ আহিছিলো তাকে বোলো কৈছো নে নকৈছো কি বস্তু বা চেক কৰিবলৈ আহিছা গোবৰ আছে নে নাছে তাকে বোলো চেক কৰি যাওঁ গোবৰ ক'ত আপোনাৰ মূৰত চাহ মোৰ মূৰত গোবৰ আছে নে নাছে তাকে বোলো সাহস এটা কৈ চাওঁ আপুনি পাগল গোবৰ আছে ৰংগ বৰছে ভিগে সোনাৰ বালা আৰে লগ পাইছো ন খবৰ কোৱা আচ্ছা ওচৰত আৰে ভাল 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 মই আৰে সুস্মিতা পটকে চাহ দুকাপ আনাচোন দোকান লগ পাইছো আমি তাক চাহ খাব লাগে চাহ খাব আৰু আপুনি ক'ত গৈছে হা কি হৈছে আৰে শুনাচোন হেৰি আছা কিমান দিনৰ মূৰত বিকাশাক লগ পালো বিয়া পাতিলে নে সুধিবলৈ গ'লে হ'ল নহয় বিকাশা দাদা এয়া মোক ভুল বুজিছে দাদা কেকেদাতৰ দাদা এখেত মোৰ নিজৰ দাদা কেতিয়াৰ পৰা নিজৰ দাদা কিয় ৰাতিপুৱা আপোনাৰ বৌৰ লগত মই সম্বন্ধ পাতি অহা নাই লগে তোক উঠাই ললো তেনেকুৱা সম্পৰ্ক কোনো সম্পৰ্ক ক কি কি গা ধুইছো কিবা বেলেগ গোন্ধ এটাহে লৈছো যা যা শুঙি ফুৰিবলৈ আহিছে কি হ'ল ক কি আমাক বিয়াৰ প্ৰস্তাৱ দিছে সেইটো মই ভুল কৰিছো নেকি দাদা ছাৰ বুলি ক দাদা বাইটি গুলি মাৰক আমাৰ কেছটা ফাইসলা কৰি দিয়ক ফাইসলা কৰিবলৈ কি আছে তুমি মোৰ লগত বিয়া হ'বা নে সুধিছো সেইটোতো মই বেয়া কথা সোধা নাই আৰু মইতো বেয়া ল'ৰা নহয় মোৰ জোতা চাওক পেণ্ট চাৰ্ট চাওক ব্ৰেণ্ডেড কাপোৰ পিন্ধো মই তই ব্ৰেণ্ডেড কাপোৰ পিন্ধৰ কাৰণে তাইক তই বিয়া পাতিবি শিক্ষাও আছে মোৰ
বিকম মই দৰকাৰ হলে চাৰ্টিফিকেট দেখুৱাই দিব পাৰো কৰ কি একো নকৰো য়েছ ইস বেকাৰ হৈ আমাক বিয়া হোৱাৰ সপোন দেখিছা বেকাৰ নহয় দে মই ইচ্ছা কৰিহে মই একো নকৰো আৰু তুমি চাকৰি কৰাই দেখোন মই কিয় কৰিব লাগে আমাৰ চাকৰি পইচা দে চলিবি তুই নচলো কিয় চলিম মোৰ কি আত্মসন্মান নাই আৰু ইমান দিন কি মই তোমাৰ পইচাৰে চলি আছো এই তই একো নকৰ কিয় মই মুক্ত মই স্বাধীন মই কাঞ্চনজংঘা চুপ 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 অথানিতে গোবৰ গোন্ধ অকণো আহিছে কিন্তু গোবৰ আছে নে নাছে সেইটো জানিবলৈ আজি মই চেভ কৰি চাম কিবা গোবৰ গোবৰ গোন্ধাইছে ঘিউ ঘিউ গোন্ধাইছে চব খেলি মেলি হৈ গৈছে বেছিকে গোন্ধিলে আকৌ হাঁহ পাই গৈছে এইবাৰ চাম তাৰপিছত মই গুচি যাম গোবৰ মোৰ মূৰত গোবৰ গোন্ধাইছে তোক আজি মই ই বোলে কাঞ্চনজংঘা ছাৰ হয় ছাৰ মই মুক্ত মই স্বাধীন সেইকাৰণে ছাৰ মই একো নকৰো মানে চাকৰি কৰিলে ওপৰলাৰ কথা শুনিব লাগিব মই কাৰো কথা শুনিব নোৱাৰো আৰু বিজনেছ কৰিলে অযথা টেনশ্যন ল'ব লাগিব অযথা টেনশ্যন লৈ মই মোৰ ব্ৰেইনটো নষ্ট কৰিব নোৱাৰো মোৰ ব্ৰেইনটো সদায় মই কুল ৰাখিব বিচাৰো কুল চাবি আকৌ বেছি কুলাই থাকিলে ব্ৰেইন গুট মাৰি দিব তুই যি খৰা খৰ আমাৰ কোনো আপত্তি নাই কিন্তু তুই আমাক বিয়াৰ মাত কিয় দিবি এক্সকিউজ মি আৰে বিয়াটো কিবা বেয়া বস্তু নেকি তুমিতো কাৰোবালৈ বিয়া হ'বই লাগিব মোলৈকে হোৱা এই তোৰ নিচিনা নিকম্মা এটালে তাই কিয় বিয়া হ'ব আগতে নিজে ঠিক হ তাৰপিছত বিয়াৰ কথা ভাবিবি মইনো কি বেয়া ছাৰ কামৰ কতো নাই কথাৰ কোনো লাগ বান নাই দায়িত্ব জ্ঞান নাই তাৰপিছত আকৌ সি সুধিছা মইনো কি বেয়া ছাৰ ছাৰ প্লিজ ইয়াক লকআপত বনাই থওঁ তোমাৰ লাইফৰ কথা চিন্তা কৰি মই তোমাক বিয়া কৰাম বুলি ক'লো আৰু তুমি মোক লকআপত ভৰাই থব বিচাৰিছা চুপ বিয়া বাৰু তই সৰু ল'ৰা ছোৱালী খেল ধেমালি বুলি ভাবিছ নেকি জীৱনৰ সৈতে বহুত কথা জড়িত হৈ আছে সেইবিলাক আগতে শিকি ল তাৰপিছত ভাবিবি শুন বিয়া বাৰু হৈছে হ'ব ছাৰ বুজি পাই গৈছো আৰু বুজাব নালাগে ছাৰ আৰে আমি এইবিলাকৰ ফাল্লাত পৰো হ'ব দিয়া একো নহয় হে ঠাকুৰ বাবা ছাৰ এই তই আকৌ কিয় আহিলি মই ডিচিশ্যন লৈ ললো মই কাম কৰিম যা কৰগৈ অ'কে ছাৰ এটা কথা ছাৰ মই চাকৰি কৰিলে আপোনালোক হেপী হ'ব নে বিজনেছ কৰিলে হেপী হ'ব তই ইয়াৰ পৰা গ'লেহে আমি বেছি সুখী হ'ম থেংক ইউ ছাৰ